সতীৰ্থ ব্লগলৈ স্বাগতম জনাইছোঁ। আমি এতিয়া গৈ আছোঁ এখন নতুন ৰিজৰ্টলৈ, যিখন নতুনকৈ স্থাপন কৰা হৈছে, বালিখিহা হেজিটেড। তালৈ গৈ আছোঁ। আজি আমাৰ পৰিয়ালৰ সৈতে আমাৰ এই ভাইটিৰ লগত আছে। এয়া ভাইটিয়ে তাৰ হেৰিত গৈ আছোঁ। লগত পিছফালে বোৱাৰী আছে, মিছেছো আছে। গতিকে কিছু সময়ৰ পিছতে আমি গৈ পামগৈ আমাৰ গন্তব্যস্থলী। বাকীবোৰ আমি তাত দেখাম। গতিকে আহকচোন আমি সেই ৰিজৰ্টখনৰ মানে কি ধৰণে কৰিছে চাওঁ। বালিখিয়া হেবিটেটলৈ এই ৰাস্তাটোৰে আহিব লাগে। এইখন এখন নতুনকৈ মানে ৰিজৰ্টৰ কাৰণে ব্যৱস্থা কৰা হৈছে। যথেষ্ট লোক আহিছে। ইয়াৰ মানে বিশেষত্ব হৈছে এই পুখুৰীটো, আৰু এই পুখুৰীটোত মাছ ধৰাৰ কাৰণে ৰখা হৈছে। মই সেইখিনি সবিশেষ দেখা পাইছোঁ। আৰু আজি যোনেই ইয়াত মাছ ধৰাটো মানে বেছিকৈ মাছ ধৰিব, তেওঁক ৰিৱাৰ্ড কৰা হ'ব, তেওঁক ট্ৰফি দিয়া হ'ব। আৰু লগতে ইয়াত 2 কেজিলৈকে মাছ মাৰি পেলাই নিব পাৰিব। তেনেধৰণৰ এটা ইয়াত আজি খেল ৰখা হৈছে। মই কিছু আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, চাওকচোন। ইয়াত এনেধৰণে ট্ৰফি সজাই ৰখা হৈছে। ইয়াৰ উদ্দেশ্য দুটা, তাৰমানে এটা হ'ল মাছ ধৰা যিসকলে মানে হেৰি হ'ব, আটাইতকৈ বেছিকৈ মানে মাছ ধৰিব, তেওঁক ট্ৰফি দিয়া হ'ব। আৰু যিখিনি বাচ্ছাই মানে ইয়াত আৰ্ট কৰি আছে তেওঁলোকক, আৰু ট্ৰেজাৰ হাণ্ট এটা আছে, সৰু বাচ্চাবিলাকে পাৰ্টিচিপেট কৰিব পাৰিব। আচ্ছা, এই যে বিচাৰি বিচাৰি গৈ থাকে, যে ক্লু থাকিব, বিচাৰি বিচাৰি গৈ থাকে, ট্ৰেজাৰ হাণ্টটো আৰম্ভ হ'ব এতিয়া। বাচ্চাবিলাকে পাৰ্টিচিপেট কৰিব পাৰিব ন, পাৰ্টিচিপেট কৰিব পাৰিব। আৰু খুব সুন্দৰ লাগিছে পৰিৱেশটো। এইটো আপোনাৰ তেজপুৰৰ ঠিক বৰনামঘৰৰ পৰা আপোনাৰ পূবফালে উত্তৰফালে সোমাই আহিব লাগে। কিমানমান কিলোমিটাৰ হ'ব এইটো? কিমান হ'ব? 2 কিলোমিটাৰ, 2.5 কিলোমিটাৰ হ'ব। 2.5 কিলোমিটাৰ হ'ব ন। ভাল লাগিছে, এইটো খুব সুন্দৰ এটা হেৰি। এনজয় কৰক, এনজয়। অ'কে, এইটো মই পৰিৱেশটো দেখাইছোঁ। তাৰপিছত সুন্দৰ পৰিৱেশ, সকলো বৰশী বোৱাত ব্যস্ত। আৰু এই অনুষ্ঠানটোৰ যিগৰাকী অনাৰ বিতুপন বৰা, তেখেতৰ এয়া মিছেছ। ঠায়ে ঠায়ে মানে চাহৰ ব্যৱস্থাও কৰিছে। ইয়াত চৰ্বতৰ ব্যৱস্থা কৰিছে ন? ঠিক আছে। মানে চৰ্বতৰ ব্যৱস্থা কৰিছে। ৰাইজে বৰশী মাৰি আছে। আজি পৰিৱেশটো দেখাব বিচাৰিছোঁ, দেখাইছোঁ আমি। মাছ পাইছে কিন্তু। হেৰি ইয়াত চাহৰ ব্যৱস্থা কৰিছে দেই। সুন্দৰ চাহৰ ব্যৱস্থা কৰিছে একদম। আৰু খুব অসমীয়া জুতি বুদ্ধিৰে বনাইছে পিঠা পনাৰ। এয়া বিহু আছে কৈ ন? বিহু আছে, ভাত পিঠা আছে। হয়, মিঠা নোহোৱা চাহ, মিঠা থকা চাহ, সকলো চাহ পোৱা যাব। এই যিখিনি ইয়াত হেৰি কৰিছে, এই মাছ এটা পাইছে। এওঁ ভণ্টিয়ে এইবাৰ ইটোৰ সৈতে 3 নম্বৰ মাছ। এনেধৰণে মাছ পাইছে কিন্তু দেই, দেখা পাইছোঁ। খুবেই ভাল লগা পৰিৱেশ। এই আমাৰ পৰিয়ালসকল বহি আছে, মিছেছ বহি আছে, বোৱাৰী বহি আছে। আৰু এইটো ভতিজা ই আৰ্টত ব্যস্ত। আৰু যিটো সন্মুখত দেখালোঁ যে আৰ্ট কৰা শিশুসকলক ট্ৰফি দিয়া হ'ব এই আৰ্টৰ ক্ষেত্ৰত। আৰু ইয়াৰ পিছতো আৰু খেল আছে, সেই খেলসমূহ পাৰ্টিচিপেট কৰিব পাৰিব। গতিকে এটা ভাল লগা পৰিৱেশ। আজি ডিচেম্বৰৰ 22 তাৰিখ 2024। গতিকে আজি এই ধৰণে উপভোগ কৰিছোঁ। খুব ভাল লগা একদম হেৰি
আৰু ইফালে খাদ্যৰ সম্ভাৰৰ কাৰণে প্ৰস্তুত কৰি আছে। বাকী পৰৱৰ্তীখিনি আমি পিছত দেখাম বাৰু। কবিৰ আজি মাছ মৰাত এখেত খুব পাৰদৰ্শী দেখাই আছে। চকুৰ প্ৰচাৰতে 5টামান উঠালে। ইতিমধ্যে উঠালেই। এওঁ বঢ়িয়া পাৰফৰ্মেঞ্চ দিছে দেই, সুন্দৰ পাৰফৰ্মেঞ্চ দিছে। ধুনীয়াকৈ এটা মাছ ধৰিলে দেই, এইটো মাইলাই ধৰিছে মাছটো। মাছটো দাঙি দিয় অলপ। কুহি মাছৰ মানে অলপ মানে বদমাচি কৰি থাকে। এটা পালে, ইফালে এটা পাইছে, এইটো এটা পাইছে, এইফালে এইটো এটা পাইছে। এনেধৰণে মাছ পুৱাই পাই আছে বাৰু, ভালো লাগিছে বাৰু। কি সুন্দৰকৈ পৰ্ক ন গ্ৰিল কৰি আছে। এইটো মানে খুব সুন্দৰ পাক লৈছে দেই। চিষ্টেমটো একদম এটা খুব সুন্দৰকৈ মানে বস্তুটো প্ৰস্তুত কৰিছে বনোৱাৰ ক্ষেত্ৰত, ভাল লাগিছে। অলপ পিছতে খন্তেকতে ইয়াতে বাচ্চাবিলাকৰ খেলা আৰম্ভ হ'ব আকৌ। ব্যৱস্থা, ৰন্ধন প্ৰক্ৰিয়া চলি আছে, ভাতৰ কাম চলি আছে। এৰেঞ্জমেণ্ট খুব সুন্দৰ। গতিকে ইতিমধ্যে টেবুল চকী ৰেডি কৰিছে, এনেধৰণে ব্যৱস্থা কৰিছে। গতিকে খুব ভাল লগা এটা পৰিৱেশ। আপোনালোকে সুবিধা পালে আহিব। বালিখিহা হেবিটেড গৃহগুৰি বৰনামঘৰৰ অপজিটত যিটো ৰাস্তা সোমাইছে মইলা গাঁৱৰ পৰা আহি পেলাই বালিখিহা বুলি এখন জেগা, বালিখিহা ঠাইতে এই বালিখিহা হেবিটেড ৰিচৰ্টখন মানে হেৰি কৰিছে আৰম্ভণি। গতিকে নিশ্চয় ভাল হ'ব, যথেষ্ট এৰিয়া ডাঙৰ। গতিকে আজি আমি আচলতে পিকনিক খোৱাৰ নিচিনা হ'ল, কিন্তু পৰৱৰ্তী সময়ত এইখন চাগৈ খুব সুন্দৰ এখন ৰিজৰ্ট হ'ব, তেনেকুৱা ব্যৱস্থা কৰা হৈছে। এয়া দিয়া আৰম্ভ কৰিছে ডিছত, আমি গোটেইকেইটা বহিছোঁ। এইটো মানে এইবাৰ বছৰৰ শেষৰ পিকনিক বুলি ধৰিব পাৰি। যথেষ্ট হেৰি আছে, চব ব্যৱস্থা কৰিছে। মাংস, মাছ, ডিম সকলো আছে। এয়া আৰম্ভণি কৰিছে।
খাদ্য চলি আছে প্ৰক্ৰিয়া ইতিমধ্যে ছেকেণ্ড মাছ খালোঁ খুব ধুনীয়া বনাইছে সকলো বস্তু খুব টেষ্টি হৈছে খানা এইটো বছৰৰ শেষৰ পিকনিক বুলি ধৰি লৈছোঁ আৰু একো নাই শেষৰ নহয় 25 ডিচেম্বৰত আৰু আছে আৰু আছে নহয় নহয় শেষৰ নহয় 25 ডিচেম্বৰত আছে ৰঙাটো দিয়া গছ বিনামূলীয়াকৈ দিছে আমিও দুডাল লৈছোঁ বাৰু আৰু আজি হৈ যোৱা যি আৰ্ট কম্পিটিশ্যনৰ এতিয়া আপোনাৰ ফলাফলসমূহ আহিছে গতিকে এয়া ট্ৰফিসমূহ গতিকে আৰ্ট কম্পিটিশ্যনৰ এতিয়া ফলাফল আমি অলপ পিছতেই ঘোষণা কৰা হ'ব এয়া ড্ৰয়িং কম্পিটিশ্যনৰ ঘোষণাসমূহ কৰিব বিচাৰিছে সব পার্টিসিপেন্টস আছে নাকি ইয়াতে আছে সাগে গোটেই থার্ড প্রাইজ goes to Rajiv Saikia Rajbir Saikia sorry class 3 are wow congratulations we'll give this but we'll give you this trophy hey too this is his drawing third prize drawing competition second prize it goes to Krishap Saikia LKG LKG হয় আছে না আছে ওর কে না আছে ঠিক আছে হ'ব আমি দি দিম এইটো তা ড্রয়িং ফিশিং কম্পিটিশনৰ লগত ৰিলেট কৰি বনাইছে ফিশ and the first prize it goes to I guess একদম excited হৈ আছে Nobonil Kashyap right this is Nobonil বহুত ডেডিকেটেড বনাইছে রে কিন্তু একদম গুটে ইয়াৰ সিনাৰিটো বনাইছে ফিশিং একেবাৰে ফার্স্ট আহিছেও ইয়াতে এফালে হেৰি কৰি দিয়া yes শুভেচ্ছা থাকিল নৱনীল কাশ্যপলৈ খুব ভাল ড্ৰয়িং কৰিছে আৰু কনসোলেশন বাট কোনে আঁকিছিলে এইটো কোনে আঁকিছিলে নাম লিখা নাই না আহিলে আমি কিবা এটা থৈ দিছিলো okay this is the consolation prize I mean ইয়াতে আছে কিবা গ্ৰুপ চিপত আছে দি দিবা এইটো গ্ৰুপ আমি দি দিম শেয়াৰ কৰি দিম ঠিক থ্যাংক ইউ ঠিক আছে বালিখিয়া হেৰিটেজত আহিলোঁ এখন সাম্ভাৱ্যপূৰ্ণ এখন ৰিজৰ্ট খুব সুন্দৰ খাদ্য সম্ভাৰে ডক্টৰ বিতুপন বৰা এই ৰিজৰ্টখনৰ স্বত্বাধিকাৰ তেওঁৰ আচলতে নিমন্ত্ৰণ ক্ৰমে আমি আহিছিলোঁ খুব ভাল লাগিল খাদ্য সম্ভাৰো খুব সুন্দৰ খুব মানে সোৱাদযুক্ত গতিকে তেজপুৰলৈ আহিলে আপোনাৰ বৰনামঘৰ বিহগুৰি বৰনামঘৰৰ অপজিটত যিটো মইলা ৰোডেদি পাৰ হ'লে এইটো বালিখিয়া হেবিটেড ৰিজৰ্ট গতিকে আহিব ভাল লাগিব আজি আমি আহিলোঁ গতিকে ভিডিঅ'টো কেনে পালে জনাব আৰু লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ সকলোলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ থাকিল